নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে DRBJ's নিউ ৱৰ্ল্ড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ মই সৰস্বতী পূজাৰ ভোগৰ পায়সৰ ৰেচিপিটো লৈ আহিছোঁ। প্ৰথমতে মই গাখীৰ 1.5 লিটাৰ গৰম কৰি লৈছোঁ। এইখিনি ভালদৰে উতলাই লোৱাৰ পাছত মই এতিয়া এটা চচপেনত মই পানী অলপ দিছোঁ। পানীখিনি মই জহা চাউল ধুই ভালকৈ তিয়াই থৈছিলোঁ 15 মিনিটমানৰ কাৰণে। এতিয়া এইখিনি চাউল আৰু পানী একেলগে মই চচপেনটোত পাতি দিছোঁ। এইখিনি এতিয়া অলপ উতল আহিছে, পানীখিনি গৰম হৈছে, চাউলখিনি মই ভালদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াত এভৰিডে গাখীৰ গুলি লৈছিলোঁ, এভৰিডে গাখীৰখিনি মই ইয়াত দি দিছোঁ। দি এইখিনি মই ভালদৰে লৰাই দিম। এইখিনি এতিয়া উতল আহিছে, এতিয়া আকৌ লৰাই দিছোঁ। চাউলটো আধা সিজিছে। এতিয়া ইয়াত মই কেঁচা তেজপাত 2 খিলা ফালি দি দিছোঁ। দি এইখিনি মই মাজে মাজে লৰাই দিছোঁ, নহ'লে লাগি যাব পাৰে। এয়া পায়স চাউলটো সিজিছে, তো এইখিনি আৰু অলপ সিজাব লাগিব। গাখীৰটো শুকাই আহিছে। এতিয়া আগতে গৰম কৰি থোৱা গাখীৰখিনি মই ইয়াত দি দিছোঁ। অলপ গাখীৰ থৈ দিছোঁ, পাছত দৰকাৰ হ'ব পাৰে। এতিয়া এইখিনি মই ঘনাই ঘনাই লৰাই থাকিম। এতিয়া মই এবাটি চেনি দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি মিঠা কিমান বিচাৰে সেইটো মতে দিব পাৰে চেনি। এতিয়া মই মৌ দিছোঁ। এয়া গৰু ঘি দিছোঁ। ঘি দিলে গোন্ধটো খুব ভাল লাগে, খাবলৈও খুব সোৱাদ লাগে। এতিয়া বৰ ধুনীয়া সুগন্ধ এটা ওলাইছে ইয়াৰ পৰা। তলত লাগি ধৰিছে, অলপ লাগি ধৰাৰ নিচিনা হৈছে, গতিকে ঘনাই ঘনাই মই লৰাই আছোঁ। এয়া কাজু কিচমিচ অলপ সময় তিয়াই থৈছিলোঁ, তিয়াই লৈ এইখিনি দি দিছোঁ। এতিয়া এইখিনি লৰাই থাকিম আৰু মই গাখীৰখিনি অলপ শুকালে মানে অলপ ডাঠ হৈ আহিব, পায়সখিনি হৈ যাব। এই গেছটো অফ কৰি দিলোঁ, আমাৰ পায়সখিনি হৈ গ'ল। এতিয়া আকৌ এবাৰ এইখিনি মই লৰাই দিছোঁ ভালদৰে। এতিয়া এটা বাতিত আপোনালোকক উলিয়াই মই দেখাইছোঁ। এয়া আমাৰ সৰস্বতী পূজা ভোগৰ পায়স ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। লগতে কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব।